ফুটবল আৰু কাবাডী কোকৰাঝাৰ সাই চেণ্টাৰৰ পৰা উইথড্ৰ কৰা বুলি আমি ইতিমধ্যে গম পাইছোঁ আৰু এইটো আমি সহজে মানে একচেপ্ট কৰিব পৰা নাই যে য'ত কোকৰাঝাৰত ফুটবলৰ কাৰণে এটা ইতিহাস আছে। ফুটবল অসমত বা উত্তৰ পূৰ্বাঞ্চলত যেতিয়াৰ পৰা ফুটবল খেলিছে সেই সময়ৰ পৰা বা তাৰ আগৰে পৰাই কোকৰাঝাৰত ফুটবল খেলি আছে ট্ৰেডিশ্যনেলি। তো আজি সাই চেণ্টাৰ যিবিলাক বিভিন্ন ঠাইত আছে এই সাই চেণ্টাৰবিলাকত অলপ স্পেচিয়েল থাকিব লাগে আৰু সেই স্পেচিয়েলিটিটো হৈছে কোনটো অঞ্চলত ধৰি লওক হাৰিয়ানাত যদি সাই চেণ্টাৰ আছে তাত হয়তো ৰেছলিংটো হ'ব পাৰে, কোকৰাঝাৰত যদি সাই চেণ্টাৰ আছে এইটো ফুটবলটো হ'ব পাৰে। চ' তেনেকুৱা ঠাই বিশেষকৈ অলপ স্পেচিয়েলাইজড এটা বিষয় থাকে। তো আমাৰ কোকৰাঝাৰখন ফুটবলৰ কাৰণে পপুলাৰ হয় আৰু ইতিমধ্যে এই যোৱা বছৰহে আমাৰ সন্তোষ ট্ৰফি হৈ গ'ল এই বছৰহে। চ' আমি ISPL কৰিলোঁ আৰু আমাৰ গাঁৱে ভূঞে চবতো ফুটবল চলে, কাবাডীও চলে। তো সেইকাৰণে যিটো আমাৰ সাই অথৰিটি অফ ইণ্ডিয়া ফুটবল আৰু কাবাডীটো উইথড্ৰ কৰিব বিচাৰিছে সেইটো আমি বিৰোধিতা কৰিছোঁ। আমাৰ সাংসদ ৰংগৰা নাৰ্জাৰী ডাঙৰীয়া ইতিমধ্যে এই কথাটোক লৈ পেলাই যিটো স্পৰ্টছ মিনিষ্টাৰ অফ ইণ্ডিয়া তেখেতলৈ পত্ৰ প্ৰেৰণ কৰিছে। আমিও আমাৰ যিটো আছে সাই অথৰিটি অফ ইণ্ডিয়া সন্দীপ প্ৰধান ডাঙৰীয়াক আমি পত্ৰ প্ৰেৰণ কৰিছোঁ আৰু আজি আবেলি আমাৰ স্পৰ্টছ মিনিষ্টাৰ কেন্দ্ৰীয় ইউনিয়ন স্পৰ্টছ মিনিষ্টাৰ আৰু আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি পত্ৰ প্ৰেৰণ কৰিম যাতে ইয়াৰ পৰা ফুটবল আৰু কাবাডীটো উইথড্ৰ কৰা নহয়। ইয়াৰ কাৰণে আমি আজিয়ে তেখেতসকললৈ এটা ৰিকুৱেষ্ট লেটাৰ পঠাম। এইকাৰণে আমি বুজি পোৱা নাই সাইয়ে কেনেকৈ ষ্টাডি কৰি কিহৰ ভিত্তিত এনেকুৱা কামবিলাক কৰিছে যে লখিমপুৰৰ পৰা বক্সিংটো উইথড্ৰ কৰিব, কোকৰাঝাৰৰ পৰা স্পৰ্টছটো ফুটবলটো উইথড্ৰ কৰিব। চ' লখিমপুৰত বক্সিংটো কি কাৰণত উইথড্ৰ কৰিছে আমি এইটো নাজানো, কোকৰাঝাৰতো ফুটবলটো কি কাৰণত উইথড্ৰ কৰিব বিচাৰিছোঁ আমি নাজানো। গতিকে যদি তেখেতসকলে ভাবিছে যে সাই চেণ্টাৰ নহ'লেও ফুটবলটো ভালকৈ চলিব, চবে ৰাইজে ফুটবল খেলে, এইটোতো ভাল কথা নহয়। কাৰণ য'ত পটেঞ্চিয়েলিটি আছে, য'ত কেপাচিটি আছে সেইটো অলপ ছাপৰ্ট দিব লাগে। গতিকে ফুটবলত যদি অলপ ছাপৰ্ট দিয়া যায় আমাৰ অঞ্চলৰ পৰা নেশ্যনেল ইণ্টাৰনেশ্যনেল খেলুৱৈ ইয়াৰ পৰা ওলাই যাব পাৰে। আজি ISPLত হলীচৰণ নাৰ্জাৰী খেলিছে, ইয়াৰ আগত দুৰ্গা বড়ো খেলিছিলে ISLত। চ' নেশ্যনেল প্লেয়াৰ ইণ্টাৰনেশ্যনেল প্লেয়াৰ আমাৰ অঞ্চলৰ পৰা ফুটবলত ওলাইছে। গতিকে এনেকুৱা সময়ত য'ত আমি চৰকাৰীভাৱেও ফুটবলটো গুৰুত্ব সহকাৰে লোৱা হৈছে, এনেকুৱা সময়ত যদি ফুটবলটো সাইৰ পৰা গুচাই দিয়ে সেইটো অলপ দুখজনক কাহিনী হ'ব। কাৰণ এইবাৰহে আমি কোকৰাঝাৰ সাই চেণ্টাৰত ইতিমধ্যে আমি আপোনালোকে দেখিছে তাত ফ্লাড লাইট লগোৱা হৈছে, যিটো নেকি আমাৰ গধূলি টাইমতো ভালকৈ খেলাটো খেলিব পাৰে। চ' তেনেকুৱা ব্যৱস্থাবিলাক আমি কৰিছোঁ। চ' এনেকুৱা সময়ত সাই অথৰিটিক আমি অনুৰোধ কৰিছোঁ যে কোনো কাৰণত যাতে কোকৰাঝাৰ সাই চেণ্টাৰৰ পৰা ফুটবল আৰু কাবাডী উইথড্ৰ কৰা নহয়, এইটো আমি অনুৰোধ কৰিছোঁ।